হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। আজি আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি মৰিগাঁৱলৈ আহিবলৈ ওলাইছোঁ। গুৱাহাটীত থকা এসপ্তাহেই হ'ল আৰু ইফালে ল'ৰা স্কুলো বহিব হ'ল, সেইকাৰণে গুচি আহিলোঁ। বাটত ল'ৰাই ড্ৰয়িং কৰিম বুলি ক'লে, সেইকাৰণে মই বেগবিলাক যদিও ডিগিত দিয়া হ'ল, তাৰ কাৰণে বহী আৰু পেঞ্চিল উলিয়াই ৰাখিলোঁ সন্মুখত। আৰু যোৱাটো ভিডিঅ'ত কৈছিলোঁৱেই, আমি চনকা যাম নাযামকৈ আহিছোঁ। তাৰপিছত তেখেতে ক'লে মানুহজনে ক'লে আৰু যে ব'লা চনকাৰ ফালে যাওঁৱেই দিয়া আৰু চাই আহোঁচোন বাৰু, বেছি দূৰ নহয় যেতিয়া। আৰু ধুনীয়া গাঁৱৰ এটা পৰিৱেশ। গৰু, ছাগলী, হাঁহ, কুকুৰা, সৰু সৰু ঘৰবোৰ। ৰাস্তাটো বাৰু ঠেক হয়, মই যোৱাটো ভিডিঅ'টো কৈছোঁ ৰাস্তাটো ঠেক আছিলে। দুখন গাড়ী পাৰ হ'বলৈ অসুবিধা হয়, তথাপি অকণমান মিলাই কৰি যাব পাৰি বাৰু। ডাঙৰ ডাঙৰ শিলৰ মাজে মাজে যাব লগা হৈছিল। আৰু বেলেগৰ মুখে শুনিছিলোঁ অলপ অসুবিধা হয় বাৰু, তথাপি আমি গৈ আহিলোঁ ভালে ভালে। ৰাস্তাটোৰ কাৰণে বিশেষকৈ, বেলেগ অসুবিধা বাৰু একো নাপালোঁ। ধুনীয়া প্ৰাকৃতিক পৰিৱেশ। ৰিজৰ্টখনৰ পৰিৱেশটো বৰ ধুনীয়া লাগিছিল। সেউজীয়াময় পৰিৱেশ, ধুনীয়া, পৰিষ্কাৰ পৰিচ্ছন্ন। আৰু তাতে থাকিব পৰা সুবিধাও, ৰাতি থাকিব পৰা সুবিধাও আছে। ৰিজৰ্ট কিছুমান ঘৰ বনাই দিয়া হৈ আছে, ধুনীয়া চাংঘৰ টাইপৰ। থাকিব পৰা সুবিধাও আছে ৰাতি। ল'ৰাই কোনফালে যাম কোনফালে নাযাম সি ফূৰ্তিতে ক'ব নোৱাৰা হৈ আছে। আমাৰো ভাল লাগিছে বাৰু। আৰু পাছৰ ভিডিঅ'খিনি মই পাছত দিম। আৰু আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। মোৰ ভিডিঅ' যদি আপোনালোকে চাই ভাল পায়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মোৰ অশেষ ধন্যবাদ।